আমার বৃহত্তর অঞ্চল রাইজে একটা মুকলি মন লয় বিভিন্ন ধরনের আর্থিকভাবে শারীরিকভাবে মানসিকভাবে সহায় সহযোগিতাৰে আমি এটা উলট পালহেৰে এই ৰংথলী বাগিচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এইখন বিদ্যালয়ৰ যি জৰাজীৰ্ণ ৰূপ আছিলে এইখন বিদ্যালয়ৰ যি অৱস্থা আছিল ইয়াৰ পিছতো গতিকে তেখেতৰ আগ্ৰহ নকৰাৰ কাৰণে মই আৰু দীঘলীয়া কৰিব বিচৰা নাই গতিকে সময় যথেষ্ট হৈছে আমি অকণমান পিছত আকৌ ৰাতি কাৰ্যসূচী আৰম্ভ কৰিম গতিকে মই সভাপতিৰ মন্তব্যৰ বক্তব্য সমাপ্ত কৰিব বিচাৰিছোঁ গতিকে শ্ৰদ্ধা ৰাইজ আজি আমাৰ মুকলি সভাৰ উপস্থিত থকা বিভিন্ন অতিথিসকল বিশেষভাৱে গুৱাহাটীৰ পৰা আমন্ত্ৰিত অদীপ কুমাৰ ফুকন ডাঙৰীয়া বড়ো সাহিত্য সভাৰ সভাপতি প্ৰমুখ্যে অন্যান্য দল সংগঠনৰ নেতৃবৃন্দ বন্ধুসকল ৰংথলী বাগিচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল ২৫টা বছৰ অতিক্ৰম কৰাৰ লগে লগে স্কুল কৰ্তৃপক্ষৰ লগতে এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগিতাত মোৰ নেতৃত্বত উদযাপন কমিটি গঠন কৰি এই বিদ্যালয়ৰ ৩ দিনীয়া কাৰ্যসূচীৰে